মটৰ দি পাৰিব জানো? নহ'ব ছাৰ, মটৰ দি নহ'ব। হাৱাটো এইফালে গ'লে একো নাই। ইমান দেৰি লাগিছে নে এইখন পাওঁতে আহি পেলাই? মটৰ নহ'ব ৰে কৃষ্ণ। কেনেকুৱা জ্বলিছে এইটো? জ্বলা সময় নাথাকে নেকি ইয়াতে? ইয়াতে নাই নেকি জ্বলা সময়? মই নাই। আৰু এম এছ চি কেইটা ক'ত? হা? সেইটোতো ডিপুত আছে। আৰু ইয়াত ইটো কোনে চলাই? বেলেগে লৈ আহিছিলে। হা? বেলেগে লৈ আহিছিলে। কোনে? চন্দ্ৰদা। এই মানুহটো ক'ত পাব? মানুহটো আছিলে তো। চন্দ্ৰদা নম্বৰ আছে? দিবচোন। হেল্ল' 1000 পঠিয়ালো। এতিয়াই পঠিয়াইছো। ইয়াত আপুনি গম পায় না কি হ'ল ঘটনা? গাড়ী নাই আপুনি এতিয়া ফোন কৰি আছিলে মোক ন? মই ইয়াত ইমান ভিৰৰ মাজত ফায়াৰ ব্ৰিগেড আহিছে, মই ইয়াতে আছো। মই ঠিক আছে, হ'ব আৰু 1000 পঠিয়াব লাগে। ঠিক আছে হ'ব, মই অলপ দেৰিকৈ পিছত পঠাই দিম। হয়, আজি বৰ দুখৰ বিষয়। মোৰ নিজৰ নামত আছে গাড়ীটো আৰু ফাইনেন্সত আছে। গতিকে এই ফাইনেন্সত থকা মোৰ নিজৰ নামত শ্ৰৱণ কুমাৰ তেলেংগানা নামত ফাইনেন্স আছে গাড়ীটো। গতিকে আজি এই গাড়ীখন ইহঁতে ইলেকশ্যন কেম্পিং চলি আছে, তাতে ব্যস্ততাৰ মাজত আহি থকা অৱস্থাত ইয়াত ৰখোৱা সময় থকা অৱস্থাতে ৰখাই পেলাই দুজনমান ভিতৰতে আছিলে আৰু ঘপককৈ বনেটৰ পৰা ধোঁৱা ওলাইছে আৰু ওলোৱাৰ লগে লগে শ্বৰ্ট চাৰ্কিট হৈ গ'ল। শ্বৰ্ট চাৰ্কিট হোৱাৰ লগে ধোঁৱা ওলোৱাৰ লগে লগে বনেটটো খুলিব বহুত চেষ্টা কৰিছে, কিন্তু খুলিব পৰা নাই। মানুহখিনি ওলাই গ'ল, একো হোৱা নাই। মানুহখিনি ওলাই যোৱাৰ লগে লগে মানে কাগজে পত্ৰত যি আছিলে আৰু সময়ে নাপালোঁ, এনেকুৱা জুই ধৰিছে। গতিকে আপোনালোকে চাইছে ভিডিঅ' ফুটেজবিলাক। গতিকে একোৱে ওলাব নোৱাৰিলোঁ। গাড়ী কাগজ আছিলে, বহুতো নিজৰ পেপাৰ আছিলে, ঘৰৰ পেপাৰ আছিলে, সেই সকলোখিনি বস্তু আছিলে। বাচ্চাবিলাকৰ কিছুমান বস্তু আছিলে গাড়ীখনত, চব জ্বলি শেষ হৈ গ'ল। একো নাবাছিলে, 5 মিনিটতে শেষ হৈ গ'ল। লগে লগে প্ৰশাসন আহিলে, লগে লগে ফায়াৰ ব্ৰিগেড আহিছে আৰু আহি পেলাই সহায় কৰিছে। গতিকে লগে লগে ফায়াৰ ব্ৰিগেড আহি জুইখিনি নমুৱাইছে। গতিকে এতিয়া গোটেইখিনি শেষ হৈছে। গাড়ীটো বয়স কিমানমান হ'ব? গাড়ীটো 1 বছৰ হৈছে। 1 বছৰ যোৱা ফেব্ৰুৱাৰী মাহত লোৱা হৈছিলে। 1 বছৰ হ'ল, 1 বছৰ পূৰা হৈছে আৰু গাড়ীটো। কোম্পানীৰ লগত কিবা আলোচনা হৈছে? এতিয়ালৈকে কোম্পানীৰ লগত আমি যোগাযোগ কৰি আছোঁ। মহিন্দ্ৰ আমি যোৰহাটৰ শিৱনাৰায়ণ ৰামায়ণৰ গাড়ী তাৰ পৰা লোৱা আছিলে। অলপ গাড়ীটো কেতিয়াবা অলপ ডিফেক্ট দেখায়, নতুন গাড়ী হয় যদিও। গতিকে এতিয়া লগে লগে শ্বৰ্ট চাৰ্কিট হৈ গ'ল। গতিকে আমি যোগাযোগ কৰি আছোঁ, কেনেকুৱা ধৰণৰ কি কৰিব পাৰে। প্ৰশাসনে যোগাযোগ কৰি আছে। গতিকে গাড়ীখন চেছ হৈছে, গতিকে এতিয়া উপায়হীন হৈছে।